নমস্কাৰ স্বাগতম জনাইছোঁ আজি কেইটামান বিষয়ৰ ওপৰত কেজুৱেলি আলোচনা কৰিম অসমৰ যিটো পৰিৱেশ দেখা পাই আছোঁ এইকেইদিন ধৰি তো একজেক্টলি আমি এইটো ভাল লগা নাই এজ এ উদীয়মান যুৱক হিচাপে আমি যিখিনি সামাজিক কাম কাজৰ সৈতে জড়িত হৈ আছোঁ তো তেনেকুৱা ধৰণৰ লাষ্টত যিটো পৰিৱেশ হৈ গ'ল পৰিৱেশটো এনেকুৱা ধৰণৰ লাষ্টত আহি গ'ল মিয়া খেদা আন্দোলন এই মানে সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত থকা ব্যক্তিজনে মানে কিছুমান ঘটনা প্ৰসংগক লৈ দীৰ্ঘদিনৰ পৰাই তেখেতে মানে এটা বিভেদকামী বক্তব্য আগবঢ়াই আহিছে মানে তেওঁলোকৰ সমস্যাটো এই মানে তেখেতে লগাবলৈ চেষ্টা কৰি আছে আমি এইটো বুজিবলৈ আমাৰ বাকী নাই আমাৰ USTMৰ যিটো তেওঁলোকৰ ফ্লাড ৰিলেটেড কথা হৈছে ফ্লাড জেহাদ তাৰ পৰা আৰম্ভ কৰি ইউনিভাৰ্চিটিটোৰ ওপৰত আক্ৰমণ এইটো বিশেষ সম্প্ৰদায়ৰ এজন ব্যক্তি হোৱাৰ কাৰণে এই USTMৰ মালিকজন তাৰপিছত শিৱসাগৰত কিছুমান খেলুৱৈক মাৰপিট কৰাৰ কাৰণে তাতে যদিও তাতে মানে আন্দোলনটো অনা অসমীয়া হৈছিল মাৰোৱাৰী সম্প্ৰদায়ৰ হৈছিল তেতিয়া সেই নেৰেটিভটো তেনেকুৱা ধৰণৰ সৃষ্টি কৰা নহ'ল শেহতীয়াকৈ ঢেঙৰ যিটো কাণ্ড সংঘটিত হৈ গ'ল সেই ইয়াৰ পৰা মানে এনেকুৱা এটা পৰিৱেশ আহি গ'ল যে হয় কিছুমান ক্ষেত্ৰত মানি ল'ব লাগিব কিন্তু মানে মিয়াসকলে যিটো মানে বৰ অপৰাধজনিত কাম কাজত আটাইতকৈ বেছি জড়িত থকা বুলি মানে হয় বৰ্তমান সময়ত যথেষ্টখিনি অনগ্ৰসৰ বা শৈক্ষিকভাৱে বিভিন্ন কাৰণত পিছ পৰি থকাৰ কাৰণে অপৰাধজনিত কাম কাজবোৰ মানে সংখ্যালঘু অধ্যুষিত ইছলাম ধৰ্মাৱলম্বী মুছলিম যিয়ে নহওক সেই জনগোষ্ঠীটোৰ মাজত অলপ প্ৰৱণতাটো বেছি কিন্তু সেইটোক লৈ পেলাই আমাৰ বিশেষকৈ উজনি অসমৰ যিটো ট্ৰেণ্ড সৃষ্টি কৰি আছে নামবোৰ উল্লেখ নকৰোঁ বিভিন্ন দল সংগঠনে তো বিষয়টো অলপ আচোহা যেন লাগিছে মানে শেহতীয়াকৈ এই ঘটনাবোৰৰ যিটো পৰিপ্ৰেক্ষিত ইয়াৰ পৰা আমি এইটো অনুমান কৰিব লাগিব যে অসমৰ গৃহ বিভাগ ক'ব গ'লে ব্যৰ্থ আজিৰ দিনত আৰু ইয়াৰ দায়িত্বত অসমৰ মুখ্যমন্ত্ৰী নিজেই আছে বৰ্তমান সময়ত আজি দেখা পালোঁ কিছুমান চমন জাৰি কৰি আছে সেইবোৰ নেতা দল সংগঠনৰ নেতাবোৰক যিসকলে তেনেকুৱা ধৰণৰ মানে মাৰ্চ পাব্লিক গেডাৰিং উলিয়াই আনি বা মানে হিংসা বিদ্বেষ বিয়পোৱা মন্তব্যবোৰ আগবঢ়ায় সেইবোৰ প্ৰশ্ৰয় দিব নালাগিছিল প্ৰথম দিনটোৰ পৰা তেওঁলোকক সেইধৰণে মানে এটা ছিষ্টেমত ৰাখিব লাগিছিল কিন্তু ইয়াৰ কথা বতৰাখিনি আপুনি ঢেঙৰ যিটো ছোৱালীজনী যিটো ৰেপ হ'ল সেইটোলৈ মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য এইটো মই আগতে উল্লেখ কৰিছোঁ অতিশয় বিভাজনকামী আছিল এটা বিশেষ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছিল আৰু তেখেতৰ মোটামুটি যিটো এজেণ্ডা সেইটো এজেণ্ডাত আজি এই প্ৰদেশটো অসমটো চলি আছে তো এই এজেণ্ডাত যাতে মানে আহ্বান জনাইছোঁ যিসকল শান্তিকামী গণতন্ত্ৰত বিশ্বাসী আইনৰ শাসনৰ ওপৰত বিশ্বাসী তেওঁলোক ইয়াৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰে যাতে কাৰণ আপোনালোকে ভালকৈ মন কৰিব অসমৰ বৌদ্ধিক মহলে অনুভৱ কৰিবলৈ চেষ্টা কৰিছে আগন্তুক দিনত বিজেপিৰ যিটো মানে তেওঁলোকৰ এটা ডাউনফল এটা আহি আছে তাৰ অসমৰ ক্ষেত্ৰত বিশেষকৈ ইয়াৰ জ্বলন্ত উদাহৰণটো হ'ল আমাৰ যোৰহাট লোকসভা সমষ্টিটো তাতে যেনেকুৱাকৈ হিন্দু মেজৰিটি থকা সমষ্টি এটাত মানে বিজেপি বিৰোধী শক্তি কংগ্ৰেছ অৰ্থাৎ গৌৰৱ গগৈ জিকি আহিব পাৰিলে মোটামুটি তেখেতে এটা ট্ৰেণ্ড ছেট কৰি থৈ গৈছে আৰু লাহে লাহে অসমৰ যিবোৰ মূল সমস্যা সেইবোৰ সমস্যাক লৈ জনসাধাৰণৰ মনত লাহে লাহে বিক্ষোভ লৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ মানে যিটো সাম্ৰাজ্য তাৰ পতন যে অনিবাৰ্য তেখেতে সেই কথাটো অনুমান কৰি বিচাৰিছে সেইকাৰণে মেজৰিটি কমিউনিটিটোক হিন্দুত্ববাদৰ বীজ সোমোৱাই দি পেলাই হিন্দুত্ববাদৰ ইনজেকশ্যনেৰে তেওঁলোকক উজ্জীৱিত কৰি ৰাখি এটা মেজৰিটি পক্ষটোক নিজৰ মানে ফলীয়া কৰি ৰখাৰ এটা প্ৰচেষ্টা এভৰিৱান ন'জ দিছ এইটো এটা সাধাৰণ লজিক সকলোৱে বুজি পায় মানে আমাৰ সাধাৰণ পাব্লিক কি হয় মানে কিছুমান পুৰণা কিছুমান ঘটনা সেইবোৰ পাহৰি গৈ থাকে জাষ্ট দেয়াৰ মানে তেওঁলোকে কি হয় মানে ট্ৰেণ্ডৰ ওপৰত চলে আৰু কেইদিন পিছত সেইবোৰ পাহৰি যায় কিন্তু বন্ধুসকল আমি সেইবোৰ পাহৰি নহ'ব যি ধৰণৰ কাম কাজ চলি আছে অসম প্ৰদেশখনৰ বাবে খুবেই ভয়াৱহ ইয়াতে মোটামুটি আজি মানুহ কথা ক'বলৈ ভয় কৰিব পৰা এটা পৰিৱেশ আহি আছে মানুহৰ বাক স্বাধীনতা হেৰুৱাৰ পথত মানে এনেকুৱা হৈ গৈছে তো মানুহ বুজি পাব লাগে মানুহৰ সৈতে সংঘাত সমস্যাৰ সৈতে সংঘাত কৰক আজি মিয়া খেদ বাংলাদেশী খেদ মুক্ত এইটো সমস্যা নহয় অপৰাধীৰ দৃষ্টিৰে চাওক অপৰাধীৰ যেনেকুৱা যি লেভেলত তেওঁলোকৰ শাস্তি হয় সেই লেভেলৰ শাস্তি হওক সকলোৱে গৰিহণা দিছে প্ৰতিবাদ কৰিছে তাৰ ওপৰতো জনসাধাৰণৰ ওপৰত অত্যাচাৰ তেনেকুৱা ধৰণৰ বা বাতৰি আহিলে যথেষ্ট বেয়া লাগে আৰু ইয়াৰ ফিৰিঙিতিৰ পৰা খাণ্ডৱতা সৃষ্টি কৰিবলৈ মানে চৰকাৰ পক্ষৰ এটা চক্ৰই যে কাম কৰি আছে সেইটো আমি ভাবিবলৈ বাধ্য হৈছোঁ বিদেশী খেদ মুক্ত সন্দেহযুক্ত নাগৰিক এই কি চলি আছে এইবোৰ সন্দেহযুক্ত নাগৰিক বাংলাদেশৰ যিটো সমস্যা এই সমস্যাবোৰ মানুহৰ NRCৰ পৰা আদি কৰি কিমান টেষ্ট দি থাকিব লগা হ'ল এই বিশেষ জনগোষ্ঠীটোৱে 1951 পৰিৱৰ্তে অসম চুক্তিক ৰিজেনেৰেট কৰি পেলাই ৰিডিজাইন কৰি পেলাই 1971 কৰা হ'ল 1971 পিছত অহা প্ৰত্যেকজন মানুহক খেদি দিয়া হওক তাৰপিছত ইয়াতে আকৌ বলবৎ কৰিলে মুছলমানৰ বাহিৰে অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বীৰ বাহিৰে বাকী অন্যান্য ধৰ্মাৱলম্বী মানুহক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিলে
ইয়াতে বহুত কিবা কিবি মানে ভায়োলেশ্যন চলি আছে ইয়াতে যিটো আঞ্চলিক শক্তি আন্দোলন যিটো ৰূপত হ'ব লাগিছিল এই ধৰণে হৈ থকা নাই আজি হৈ আছে বাংলাদেশ তেনেকুৱা ধৰণে পাৰ হৈ বাংলাদেশীবিলাক আহি খিলঞ্জীয়াৰ প্ৰভুত্ব অস্তিত্ব ৰক্ষাৰ আজি মানে তেওঁলোকৰ যিটো শ্লোগান বিশেষ কিছুমান দল সংগঠনৰ সেইটো চলি আহিছে আমি এই ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰোঁ অসমৰ যিটো পৰিৱেশ এইটো পৰিৱেশত মেজৰিটি কমিউনিটিৰ যি সমৰ্থনতে চৰকাৰ হৈয়ে আছে হয়তো কেতিয়াবা কংগ্ৰেছ কেতিয়াবা বিজেপি কেতিয়াবা আঞ্চলিক দল বৰ্ডাৰ এৰিয়াটো যিবোৰ ডিছপুট আছিল সেইবোৰ সমস্যা সমাধান কৰিব নোৱাৰিলে পৰিৱেশ আহি গৈছে অসমত কিছু জাতি জনগোষ্ঠীক বিশেষ সম্প্ৰদায়ৰ লোকটোক আপোনালোকে বুজি ল'ব তো সেই সম্প্ৰদায়টোক মানে আজি অসমীয়া বুলি তেওঁলোকক মানি ল'বলৈ কষ্ট হৈছে কিছুমানৰ এই অসমীয়া বুলি ক'লে এই মানুহখিনি এটা বৃহৎ 35% কমিউনিটি ইয়াৰ লগত সহযোগী আৰু অন্যান্য কিছু ভাষিক সংখ্যা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পৰ্কে নৱপ্ৰজন্মই অলপ পঢ়া শুনা কৰাৰ প্ৰয়োজন আছে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো যে ধৰ্মৰ ভিত্তিত হোৱা নাই বিভিন্ন জাতি জনগোষ্ঠীৰ সমিল মিলেৰে গ্ৰহণ বৰ্জন বিৱৰ্তনৰ মাজেৰে ভাষাক কেন্দ্ৰ কৰি পেলাই সম্প্ৰদায়বিলাকক কেন্দ্ৰ কৰি পেলাই এটা সুন্দৰ এটা অসমীয়া জাতি গঠন হৈছিল ইয়াতে কিছুমানক সংজ্ঞাটোত এই ধৰণে কোৱা হয় কিছুমানক কোৱা হয় মূলসুঁতিৰ অসমীয়া বুলি কিছুমানক কোৱা হয় অসমীয়া বুলি আৰু অন্যান্য কিছু খিলঞ্জীয়া সৰু সৰু কিছু জাতি জনগোষ্ঠীৰ লগ হৈ পেলাই এক বৰ অসম সুন্দৰ অসমখন সৃষ্টি হৈছে কিন্তু ইয়াত কাৰোবাৰ গাদী দখলৰ সুৰক্ষাৰ্থে কাৰোবাৰ সুৰক্ষিত ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে এইবিলাক ঘটনা কৰি থাকিব কিন্তু জনতা বুজা প্ৰয়োজন পঢ়া শুনা কৰক আপোনালোকে আৰু ঘটনাবোৰ আপোনালোকে এজ এ ফিউচাৰিষ্টিক প্লেন কৰক চিন্তা কৰক এক্সাক্টলি কি হ'বলৈ গৈ আছে আৰু ইয়াৰ ৰিজাল্টটো কি হ'ব হোৱাট ইজ দ্য আউটকাম অফ দিছ ইভেণ্ট উজনি অসমত কিবা চলিছে নামনিৰ মানুহখিনিয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিব তেতিয়াহ'লে কি হ'ব তেওঁলোকৰ যিটো আন্দোলন সমস্যা সেইটো ইন্ধন যোগোৱা হ'ব এইটো বৃদ্ধি হ'ব কোনো এটা পক্ষই যদি বিভেদৰ কথা কৈছে বিশৃংখলতাৰ কথা কৈছে তেনেহ'লে সেই ক্ষেত্ৰত এজ এ সুস্থ বিবেকবান মানুহ হিচাপে গণতন্ত্ৰত বিশ্বাসী মানুহ হিচাপে আপুনি ভাতৃত্ববোধৰ কথা ক'ব লাগিব শান্তিৰ কথা ক'ব লাগিব যিবোৰ বিভেদগামী বিষয়বস্তু হৈ আছে এইবোৰ স্বাভাৱিকতে আপুনি বা সেই বিশেষ সম্প্ৰদায়ৰ মানুহখিনি এৰাই চলাৰ বাবে চেষ্টা কৰক মানুহখিনি বিশেষ এটা ডিজাইনেৰে বিশেষ এটা সামাজিক পৰিকাঠামোৰ মাজেদি নিজৰ যিটো সম্প্ৰদায় আছে সেইটো পৰিচালিত কৰিবলৈ চেষ্টা কৰক অনাহকত বাহিৰৰ সেই আবহাৱাৰ সৈতে লাগি নাথাকিব আৰু যদি লাগি থাকিব বিচাৰে তেনেহ'লে অসমখনত আকৌ এবাৰ জুই লাগিব অসমখন বহুত বছৰৰ বাবে আকৌ পিছ পৰি যাব আৰু ৰজাঘৰীয়াসকলে ভাবি থকা ধৰণে তেওঁলোকৰ যিটো গোপন এজেণ্ডা সেই এজেণ্ডাটো তেওঁলোকৰ সফল হ'ব তেতিয়া জনগণ সংযম হওক বুজি পাওক আন্দোলন কৰক বিৰোধ কৰক চিষ্টেমেটিক আন্দোলন কৰক গণতান্ত্ৰিক আন্দোলন কৰক বৌদ্ধিক সমাজ আছে অসমৰ গণতন্ত্ৰত বিশ্বাসী মানুহ এতিয়াও যথেষ্টখিনি আছে আপোনাৰ ওপৰত কোনোবাই অনা অসমীয়া বুলি তোক জাপি দিলে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিলেই কোনোবাই আপোনাক খেদি পঠিয়াব বুলি আপুনি এই ঠাইটোৰ পৰা বিতাড়িত হ'ব এইটো সম্ভৱ নহয় কোনো এটা এৰিয়াৰ কোনো এটা ভূখণ্ডৰ কাৰোবাক নিৰ্দিষ্টকৈ মালিকী স্বত্ব এইখন প্ৰদেশত দিয়া হোৱা নাই সেই কথাটো সকলোৱে চিন্তা কৰিব আপোনালোকে শান্তিপূৰ্ণভাৱে ৰাজহুৱা স্থানবোৰ মানে তেনেকুৱা দোকান পোহাৰ ফুটপাথৰ যিমান ব্যৱসায় আছে সেইবোৰৰ পৰা কিছুদিন বিৰত থাকিবলৈ চেষ্টা কৰক জনসমাগমৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক বেয়া এটা সময় আহিছে নিশ্চয় বেয়া সময়টো পাৰ হৈ যাওক সকলো এটা ভাল পৰিৱেশ ঘূৰি আহিব তো সেই আশা কৰিছোঁ কৰি পেলাই আজি মই এইখিনিতে সামৰিছোঁ ধন্যবাদ জয় অসম